ধন্যবাদ। এবার ম্যাক্সিমাম আমি প্রোগ্রাম এটা লৈ আছোঁ হাগ্ৰামা ছাৰৰ লগত আমাৰ যোগাযোগ চলি আছে। আমি যিমান সোনকালে পাৰোঁ আর কি আমার 5000 মানুষলৈ আমি আমার KRJP টিমে আমি আমার BPF দলত আমি সামিল হম বুলি আমি প্ৰতিশ্ৰুতি আজিৰ পৰা আমি দিছোঁ আপোনাক আনুষ্ঠানিকভাৱে আমি দিছোঁ। কথাটো হল আমার যেটো প্রমোদ বড়োয় যেটো আমাক কথা দিছিলে আস্থা দিছিলে বিশ্বাস দিছিলে আমি এই বিশ্বাসত লৈছিলোঁ। এই মর্মে আমি 3 বছর কন্টিনিউ চলার পিছত আমি নিজে গম পালোঁ যে আমাক কেনেকে কি ধৰণে আমাক ঠগি আছে কোচ ৰাজবংশী মানুহবিলাকক প্ৰমোদ বড়োয় কেনেকে ঠগি আছে আমি এই বস্তুটো আমি অলৰেডি আমি গম পাই গ'লোঁ। এতিয়া আমি সেইকাৰণে আমি বহুত ডিচিশ্যন ল'লোঁ। আমি 3 বছৰত আমি দেখি পালোঁ আমাৰ কোচ ৰাজবংশী মানুহৰ একো উন্নতিৰ লগতে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নাইকিয়া কৰি দিলে। আমি তাৰপিছত এতিয়া কি কৰিম আমি আমাৰ কোচ ৰাজবংশী জাতীয় পৰিষদ হিচাপে আমি সেইকাৰণে বাধ্যতা হৈছোঁ প্ৰমোদ বড়োৰ পৰা আঁতৰি আমি হাগ্ৰামা ছাৰৰ লগত BPFত যোগদান কৰাৰ কাৰণে আমি বাধ্য হৈছোঁ। মই কোচ ৰাজবংশী জাতীয় পৰিষদ BTRৰ চেণ্ট্ৰেল ছেক্ৰেটাৰী হয় বিপুল ৰয় আৰু সি গোসাইগাঁও ডিষ্ট্ৰিক্টৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী শৰৎ ৰয় আৰু আমাৰ ডিষ্ট্ৰিক্টৰ কি মেম্বাৰ হিম ৰয়। আৰু আজি আপোনালোকক মাতাৰ এইটোৱে উদ্দেশ্য আপোনালোক আৰু মই এটা প্ৰথমত এটা কথা কৈ লওঁ যেটো মানে আমাৰ UPPL দলৰ প্ৰমোদ বড়ো ছাৰে যিখন আমাৰ মানে KRJP যেটো টিম বনাই দিছিলে কোচ ৰাজবংশী জাতীয় পৰিষদ যেটো আমাৰ চেণ্ট্ৰেল টিম হিচাপে আমাক বনাই দিছে। তাৰপিছত আমাৰ জয়ন্ত প্ৰেচিডেণ্ট হিচাপত আৰু মই ছেক্ৰেটাৰী হিচাপত আমাৰ প্ৰমোদ বড়োই ৰঙিয়াত পাতি বহুত ধৰণৰ মানে কথা ক'ল বহুত মানে আলোচনা কৰিলে। তাৰপিছত প্ৰমোদ বড়োই আমাক মাতি আমাক এখন ক'লে যে তহঁতে এখন টিম বনাই ল চেল বনাই ল। তাৰপিছত চেল বনাই দিলে ফাইনেলি আমি মানি গৈছিলোঁ। তাৰপিছত মানি লোৱাৰ পিছত চেল বনাই দিয়া হ'ল ঠিক আছে। তাৰপিছত কি কৰিলে আমাক সিহঁতে মই ডাইৰেক্টলি ক'ব বিচাৰিছোঁ প্ৰমোদ বড়োক ক'ব বিচাৰিছোঁ আপোনালোকে আমাৰ কোচ ৰাজবংশীক লৈ যিটো হেতালি খেলিলে আৰু আমাক যিটো ইউজ কৰিলে আপোনালোকে আমি কোচ ৰাজবংশী হিচাপত আমি কেতিয়াও এইটো ক্ষমা নকৰিম। 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল আমাক যিটো আপোনালোকে কথা দিছিলে এই কথাৰ আপোনালোকে 1% কাম কৰা নাই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই। তো গতিকে আমি বহুত চিন্তা চৰ্চা কৰাৰ পিছত আমাৰ কি চেণ্ট্ৰেল টিমে আমি বহি আমি ডিচিশ্যন ল'লোঁ আমি এইবাৰ BPFক পূৰ্ণ সমৰ্থন দিম আমাৰ KRJP ফালৰ পৰা কোচ ৰাজবংশী জাতীয় ফালৰ পৰা। তো এতিয়া কথাটো হ'ল আমাৰ যিটো প্ৰমোদ বড়োয় যিটো আমাক কথা দিছিলে আস্থা দিছিলে বিশ্বাস দিছিলে আমি এই বিশ্বাসত লৈছিলোঁ। এই মৰ্মে আমি 3 বছৰ কন্টিনিউ চলাৰ পিছত আমি নিজে গম পালোঁ যে আমাক কেনেকে কি ধৰণে আমাক ঠগি আছে কোচ ৰাজবংশী মানুহবিলাকক প্ৰমোদ বড়োয় কেনেকে ঠগি আছে আমি এই বস্তুটো আমি অলৰেডি আমি গম পাই গ'লোঁ। এতিয়া আমি সেইকাৰণে আমি বহুত ডিচিশ্যন ল'লোঁ। আমি 3 বছৰত আমি দেখি পালোঁ আমাৰ কোচ ৰাজবংশী মানুহৰ একো উন্নতিৰ লগতে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নাইকিয়া কৰি দিলে। আমি তাৰপিছত এতিয়া কি কৰিম আমি আমাৰ কোচ ৰাজবংশী জাতীয় পৰিষদ হিচাপে আমি সেইকাৰণে বাধ্যতা হৈছোঁ প্ৰমোদ বড়োৰ পৰা আঁতৰি আমি হাগ্ৰামা ছাৰৰ লগত BPFত যোগদান কৰাৰ কাৰণে আমি বাধ্য হৈছোঁ। তো গতিকে আৰু আপোনালোকে পাই থাকিব আমাৰ কি প্ৰমোদ বড়ো ছাৰৰ বহুতো আপোনালোকে কি কথা শুনি পাব আৰু আপোনালোকেও জানি পাব। আমি জনাম আৰু আপোনালোকক বহুত আজিৰ প্ৰেছ মিটৰ যোগেদি আপোনালোকক মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ KRJP হিচাপত আমাৰ চেণ্ট্ৰেল টিমৰ লগতে গোসাইগাঁও টিমখনক অলৰেডি আমি BPFত যোগদান কৰিছোঁ। আৰু আজিৰ পৰা আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্ট হিচাপে গোসাইগাঁৱত আৰু লগতে আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিমানখিনি কোচ ৰাজবংশী মানুহ আছে আমি সবকে কোচ ৰাজবংশী মানুহবিলাকক আমি আমাৰ BPF মুখী কৰিবলৈ আমি আজিৰ পৰা যি পদক্ষেপ ল'ব লাগে এইটো আমি পদক্ষেপ ল'ম। ধন্যবাদ। এবার ম্যাক্সিমাম আমি প্রোগ্রাম এটা লৈ আছোঁ হাগ্ৰামা ছাৰৰ লগত আমাৰ যোগাযোগ চলি আছে। আমি যিমান সোনকালে পাৰোঁ আর কি আমাৰ 5000 মানুহলৈ আমি আমাৰ KRJP টিমে আমি আমাৰ BPF দলত আমি সামিল হম বুলি আমি প্ৰতিশ্ৰুতি আজিৰ পৰা আমি দিছোঁ আপোনাক আনুষ্ঠানিকভাৱে আমি দিছোঁ। কোচ ৰাজবংশী জনজাতিকৰণ হয় এইটো দাদা আপোনালোকে কৈছে ভাল হৈছে মানে কোচ ৰাজবংশী যেটো জনজাতিকৰণ সেই বিষয়ত মানে যেতিয়া আমাৰ ফাৰ্ষ্টত আমাৰ প্ৰমোদ বড়োৰ লগত যেটো মানে আলোচনা হ'ল এইটোত মই মেমোৰেণ্ডাম দিছিলোঁ প্ৰমোদ বড়োক। সি কৈছে আমাৰ কোনো ধৰণৰ আপত্তি নাই। কিন্তু দেখা গ'ল সি মানে 1 নম্বৰ বিৰোধী হিচাপে আছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই।
কোচ ৰাজবংশীৰ জনজাতিকৰণৰ বিৰোধী হিচাপে থিয় দি আছে। আৰু আপোনালোকক মই জনাই যাম কেনেকৈ কি বিৰোধী কৰিছে, আমি আপোনালোকক জনাম। আৰু আমাৰ ৰাইজেও অলৰেডি গম পাইছে। 1 নম্বৰ দুশ্মন হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া, এইটো আমি অলৰেডি গম পাইছোঁ। আৰু আমাৰ ৰাইজেও কৈছে আমি ৰাইজৰ মতামত লৈ আমি চলিব লাগিব, গতিকে আমি ৰাইজৰ মতামত লৈ আমি BPFত যোগদান কৰিছোঁ। गोजोनथाव खौरां बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय। क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सिया फैगौ 16, 17, 18 आरो 19 नभेम्बरसिम दिवाली धामाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेला होगासिनो दं। दावहारु अट' एजेन्सियाव बाइगिरि बिथांमोना लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो एक्सचेन्जनि खाबुआबो एभेलेबेल जागोन। नोंथांमोना क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट, दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो होबाय थानाय दिवाली धामाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकफोरखौ गोसोबादि लाफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय फ्री एसर्ट गिफ्ट, फ्री सीट कभार, 5 लिटार पेट्रल फ्री, गंनै हेलमेट फ्री, 12 टाइम्स फ्री वाशिं कुपन आरो बाइक बायगिरिफोरनो बाइकखौ मोजाङै साखोन सिखोन लाखिनो थाखाय 12 टाइम्स फ्री वाशिं कुपनबो हरनाय जागोन। आबुङै मिथिना लाबावनो थाखाय 60000399 187 88 220 18193 जानबुं नम्बराव खौरां लाहरनो हागोन।